বাইকখন চাই লওঁ তাৰপিছত কৈ আছোঁ। Hey everyone, welcome back to my YouTube channel SMD Vlogs. So finally video upload কৰিম গটিকে অলপ টাইম হ'ল মানে মাজতে অলপ বেমাৰ চেমাৰ কিবা কিবি হৈছিল একো নাই। চ' আজি Saturday 20 তাৰিখ, আজি আমি গৈ আছোঁ নাজিৰা ঘাটলৈ। চ' মোৰ সৈতে আছে চন্দন আৰু প্ৰীতম। চন্দনক দেখাই পাই থাকে, নতুনকে এড হৈছে আমাৰ লগত। আৰু ইয়াৰ এটা কথা আছে ন, বাইক লৈছে নতুনকে, পাৰ্টিও পাব আপোনালোকে। পাৰ্টি দিব গৈ আছে, চব বলক এনজয় কৰোঁ। আৰু কি কৰিবি, পাৰ্টিটো দিব মোটাকে আজি। আজি মই গাড়ী চলোৱা নাই, আৰু নতুনকৈ গাড়ী লৈছে তো জোচ। গাড়ী লোৱা বাইক মানে স্কুটি চলাই আছে আজি। আৰু বাকী আমাৰ ডাঙৰীয়াই কেনেকৈ চলাই কেনেকৈ চলাই খুবেই ভাল লাগিছে। বাইকখন স্মুথ হয় আৰু পাৱাৰটো ৰয়েল এনফিল্ড আগৰ পৰাই দি আহিছে। স্পীড নাই, নৰ্মেলি আপুনি ক্ৰুজিং কৰিবৰ কাৰণে ভাল হয়। আণ্ডাৰ বাৰ মই নচলাওঁ আজি, স্কুটিখন আপুনিয়ে যাওক। মই স্কুটিখন ভাল পাই চলাই আছে। নাজিৰা ঘাটৰ মেইন দুৱাৰখন এইখন। চ' বেছি দূৰ নহয়, গুৱাহাটীৰ পৰা প্ৰায় 7.5 কিলোমিটাৰ। চ' এতিয়া যাওঁ ভিতৰত চ' বলক। You're using walking navigation, which might not give the best route. ৰাস্তাটো বঢ়িয়া। আমি আহি পালো নাজিৰা ঘাট, এইখন পাৰ্ক। চ' আমি পাৰ্কিং কৰি থলো, খুব ধুনীয়া এৰিয়া। ইয়াতে পিকনিক স্পট হয়, এই তাত পিকনিক খাবলৈ দিয়ে। একচুৱেলি প্ৰীতমে আহিছে ইয়াত পিকনিক খাবৰ কাৰণে। তোমাৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া। ভালে জেগাটো, তাতে ভিতৰত নিজৰা এটাও আছে, ওপৰত এখন তাতে মিউজিয়াম এখনো আছে। মিউজিয়াম, ট্ৰাইবেল মিউজিয়াম, পাৰ্ক নহয়। আৰু মই ফাৰ্ষ্ট টাইম আহিছো, গতিকে শুনামতে ইয়াতে এটা ৱাটাৰফলো আছে, ত' আমি চাবলৈ চাউণ্ডটো শুনি আছো, কিন্তু ক'ত আছে আমি নাজানো। এতিয়া যাম ভিতৰত, ফাৰ্ষ্ট টাইম আহিছো।
এইটোৱে নিজৰা আৰু এনজয় কৰি আছো। এতিয়া বৰ্তমান পানীৰ ঢৌটো কম ন, বৰষুণ দিয়া নাই বহুত দিন, গতিকে কেইদিনমান পিছত আপোনালোকে ইয়াতে চাব। কলৈকে পানী আহে, কলৈকে পানী আহে, এইটোৰ ওপৰে পানী যায়। চ আহক, মই ফাৰ্ষ্ট টাইম আহিছোঁ নিজৰাটো, সঁচাকৈ বেয়া লগা নাই, খুব ভাল লাগিছে। ইহঁতে তাত ফটো উঠাই আছে। চ' আৰু এটা এইটো ইয়াৰ পৰা পানী গৈ তাত জমা হয়। চ' এতিয়া পানী কম বৰ্তমান, বৰষুণ দিলে ইয়াত বহুত বেছি পানী হয়। এতিয়া গম পাইছোঁ যে এইখিনি এৰিয়া গভাৰ্ণমেণ্টৰ আণ্ডাৰত আছে। চ' খুব ধুনীয়া, আপোনালোকে চাব পাৰে যে চাৰিওফালে চাব পাৰে যে খুব ধুনীয়া পৰিৱেশ। চ' এবাৰ আহক, এনজয় কৰক। চ' আমি পিছত গম পাইছোঁ যে ইয়াত টিকেট ল'ব লাগে ইয়াত, যিহেতু গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়। গতিকে টিকেটৰ পইচা, টিকেট কিমান হৈছে? 5 টকাকৈ টিকেট ল'ব লাগে। এই ফাৰ্ষ্টত ভাবিছোঁ যে টিকেট ল'ব নালাগে, তাৰপিছত যিহেতু এখনি গভৰ্ণমেণ্ট আণ্ডাৰত হয় ন, দিব লাগিব 5 টকা, বেছি নহয়। আৰু এই ওপৰৰ মিউজিয়ামখন বন্ধ বুলি কৈ দিম। চ' আমি ভাবিছিলোঁ যে এই মিউজিয়ামটো খোলা থাকিব, কিন্তু এই মিউজিয়ামটো এতিয়া বন্ধ কৰিছে। ইয়াত আপোনালোকে কেম্প চেম্প কৰিব পাৰিব। ডিচেম্বৰ নৱেম্বৰ মাহত এইটো মিউজিয়াম খুলিব, গতিকে আপোনালোকে ভিতৰত গৈ ইয়াত কেম্প কৰিব পাৰিব। ইয়াত এতিয়া তলা লগোৱা আছে। চ' আহিব, ডিচেম্বৰ আৰু নৱেম্বৰ মাহত আহিলে ইয়াত কেম্প চেম্প কৰিব পাৰিব, ভিতৰত বঢ়িয়াকৈ কেম্প চেম্প কৰিব পাৰিব। বহুত ডাঙৰ এলেকা হয়। চ' পাৰ্কখন মোৰ বহুত ভাল লাগিছে, নিজৰাটো বিশেষকৈ বহুত ভাল লাগিছে ন। ছিজনত আহিব আপোনালোকে আৰু ভাল দেখিব। আৰু মেইনলি মিউজিয়ামটো নৱেম্বৰ ডিচেম্বৰ মাহত অন কৰিব, আপোনালোকে কেম্প চেম্প কৰিব পাৰিব। ইয়াৰ ওপৰত কেম্পিং কৰি থাকিব পৰা যায়। বৰ্তমান কিবা কাৰণৰ কাৰণে বন্ধ কৰা হৈছে, আপোনালোকে ছিজনত আহিলে পাব। আৰু ইয়াত পিকনিক প্লেচো আছে, এইটো পিকনিক স্পট আৰু এইখন পাৰ্ক। প্ৰীতম কিবা কবি? আমি গৈছিলোঁ, প্ৰীতমে বাইক কিনিছে, তো বাইকখন হৈছে ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ড 350X। থাণ্ডাৰবাৰ্ড বেছি দিন হোৱা নাই ল'ব লগা, 2-3 মাহ হৈছে, বেছি দিন হোৱা নাই। চ' আজি আহিছোঁ ফুৰিবৰ কাৰণে, টেষ্ট ড্ৰাইভৰ কাৰণে। বাইকখন ভাল, ৰেকমেণ্ডেড, পৃথিৱীক নহয়। মই ল'ব চাই আছোঁ কেইদিনমান পিছত আহিব। আপোনাৰ টাইম আহেগা, আপোনাৰ বাইক আহেগা। য়েছ। চ' এতিয়া মই চলাম, ই বহিব পিছত।